কবিতা পথাৰ কবি ৰাম গগৈ। পথাৰ শাওনৰ মেঘ মুক্ত নীলাকাশ, সূৰ্য স্নাত ক্লেদময় হে বিশাল পথাৰ বিপুল সম্ভৱা। নাঙলৰ শিৰলোত সোণ ফলা মাটিৰ কামনা, ঘমাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা। কপালৰ ঘাম লাগি সেউজীয়া পথাৰ আমাৰ, তুমি প্ৰাণময় মোহময়ী জীৱন মালিকা। পথাৰ তোমাৰ স্বীকৃতি আছে, তুমি কোনোবা আদিতম প্ৰভাতৰ মানুহৰ ইতিহাস, আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ। মৃত স্নান কৃষকৰ সাধনা কঠোৰ, নিৰন্ন বিমৰ্ষ আৰু ক্লান্ত শ্ৰান্ত সন্ধিয়াত দুঃসহ হৈ পৰে। মহাজনী অৰ্থনীতি দৈনন্দিন লাভ আৰু ক্ষতিৰ গণনা, পাৰ ভাঙি পানী আহে, সোঁতৰে চেৱে চেৱে বাঢ়ে নাচে আৰু হাঁহে। ক্ৰূৰ সৰ্প ফেনীৰ উত্তল তৰংগৰাজি, বুকুৰ সেউজ সপোনটোক কাঢ়ি লৈ যায়। বাধা নাই, অবাধে আহিল আৰু গ'ল। তেতিয়া মই কান্দো, সি আৰু পথাৰেও ইনাই বিনাই কান্দে। বিচিত্ৰ অভিব্যক্তি, সন্মিলিত কৃষকৰ সমস্যাৰ দৃঢ়কণ্ঠ, বিননিত বিদ্ৰোহৰ জাগৰণ আহে। অভ্যুদয় প্ৰভাতী চেতনা, অগ্নিদীক্ষা, দ্ৰুত অভিযান অবিৰাম। অধিকাৰ সংগ্ৰামৰ প্ৰথাৰত শ্ৰমজীৱী মানুহৰ তেজৰঙা ইতিহাস লিখা হয়। পৰিৱৰ্তন আৰু হাল কোৰ দা, নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক, পলাতক উদাস্ত মহাজন পুঁজিপতি সমস্ত শোষক। বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে, সেউজীয়া প্ৰাণৰ পথাৰ সোণালী ৰূপালী হয়, বাকৰিত সোণগুটি লাগে।